হাই এভৰিৱান, আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই দোকান যাবলৈ আহিব। আপোনালোকে টাইটেল থাম্বনেল চাই পিনি গম পাই গৈছে মই কেলৈ আজি এই ভিডিঅ'টো কৰিব লৈছোঁ। তো মই পিছত আপোনালোকক কৈ আছোঁ বাকীখিনি কথা। তো এতিয়া মই খানাটো বনাই লওঁ, কেলৈ দোকান যাবলৈ আহিব। ল'ৰাটো দোকানত ৰাতিপুৱাই পঠাই দিছোঁ। সি ইমানখিনি ভালকৈ নাজানে কেনেকৈ কি কৰিব লাগিব, তো অলপ চলপ জানে। তো সেইটো কাৰণে এতিয়া মই খানা বনাম। টাইম বেছি হোৱা নাই, 9টাও বজা নাই। খানাটো বনাই পিনি তাৰপিছত যাম। বনাই আছোঁ আলুৰ দম, একো নবনাওঁ, সৰু সৰু আলু আছিলে বেয়া হৈ যাব বুলি। তো আলুখিনি মই ধুই মেলি চিলি থৈ দিছিলোঁ বইল কৰি। এয়া তো অকণমান বেছিকৈ বনাই ল'ম যে ৰাতিও হৈ যাব। তো সেই আলুৰ দমটো বনাম আৰু ৰেডি হৈ দোকান যাম। তাৰপিছত আপোনালোকক মই কৈ আছোঁ যে কি হ'ল মোৰ লগতে। তো ঠিক আছে, খানাটো বনাই লওঁ, পিছত কৈ আছোঁ। হৈ গ'লো ৰেডি, এতিয়া গৈ আছোঁ দোকান। তো খানাও লৈ লৈছোঁ ৰখি তাক মোৰ কাৰণে দুজনৰ। তো অলপ গৈ থাকোঁ, গৈ পিনি পিছতে কথা পাতিম দোকানত গৈ পিনি। মাত্ৰ আহিছোঁ দোকানৰ পৰা। তো সন্ধিয়া পূজা দিব লাগে, সেইকাৰণে আহি গৈছোঁ, যিহেতু আজি বৃহস্পতিবাৰ। আৰু মই আপোনালোকক অথনিৰ পৰা কৈ থৈ দিছোঁ যে মোৰ মানুহজন কেলৈ মোক এৰি দিছে। আপোনালোকে মই কম তো কৈ আছোঁ। কৈ আছোঁ কেলৈ এওঁ বেলেগ এজনীৰ লগত গুচি গৈছে, বেংগলত গুচি গৈছে। চব এতিয়া নেকি এনেকৈ কৰিব লাগে। দুটা ল'ৰা ইমান ডাঙৰ হৈ গৈছে, তাহাঁতৰ বিয়াৰ বয়স তাহাঁতৰে হৈ গৈছে। তাহাঁতকে কথা এটা কৈছোঁ, 18-19 বছৰৰ হৈ গৈছে, ল'ৰা ডাঙৰ হৈ গ'ল। এতিয়া চাওক, এওঁ যদি মোক এৰি থৈ গুচি গৈছে, সেই ল'ৰাকেইটা কি ভাবিব হা? ইহঁতৰ লাইফটো কি হ'ব? ইহঁতে পঢ়া লিখা কৰি আছে, এটা বাহিৰত পঢ়ি আছে, এটা এতিয়া ঘৰতে আছে। এতিয়া দোকান ইয়াক বহাই মই থৈ আহিছোঁ, কেনেকৈ দোকান চম্ভালিম মই? এইটো একো বুজি নাপায়, সৰু ল'ৰা। ই দোকান চম্ভালা হ'ব, ঘৰ চম্ভালিম মই, না দোকান চম্ভালিম, না ল'ৰা দুটাক চাম, তাতে ফিউচাৰ দি চাম। মই কেনেকৈ কি কৰিম কওকচোন? কি হ'ব মোৰ? কি হ'ব মই ভাবি পোৱা নাই। মোৰ লাইফটো কি হ'ব? মোৰ কি ভুল আছিল? কেলৈ এনেকুৱা কৰিলে? এওঁ যদি মোৰ এই ভিডিঅ'টো চাই আছে, এওঁক মই কৈ আছোঁ, চাব মোৰ ভিডিঅ'টো আপুনি, যে মই কেনেকৈ কান্দি আছোঁ ল'ৰা দুটাক লৈ পিনি। আপুনি বেলেগৰ লগত গুচি গৈছে। এওঁ কাৰো লগত যোৱা নাই, গৈছে নিজৰ ভনীয়েকৰ লগত গৈছে, বেংগলোৰ গৈছে। তাৰ ল'ৰাটোৰ মানে গা ভাল নাই, চাবলৈ গৈছে বেংগলোৰত। এতিয়া ভালেই আছে, সেইকাৰণে মই এনেকৈ এটা ভিডিঅ' কৰিছোঁ। এতিয়া বহুতেই ভাল আছে, মোৰ গাটো বেয়া আছিল, এতিয়া ভাল হৈছে। তো তাৰ ল'ৰাটো মানে বাহিৰত চাকৰি কৰে। তো সেইটো কাৰণে তাৰ মায়ে কৈছে, তো কোনো লগত নাছিলে বুলি এওঁক লৈ গ'ল। কিন্তু এওঁ কালি ৰাতিপুৱা মাত্ৰ আহিছিলে গুৱাহাটীৰ পৰা, আকৌ চব ৰাতি আকৌ গুচি গৈছে। তো মোৰ কি অন্তটো নাকান্দিব কওকচোন? এওঁ গুৱাহাটী যায়, এটা দিন 2টা ৰাতিৰ কাৰণে থাকিলেও ঠিক আছে, কামৰ কাৰণে কৈছে। আহিছে মানুহটো ৰাতিপুৱা, আকৌ আপোনাৰ যদি ৰাতি আকৌ গুচি যায়। সোমবাৰ ৰাতি গ'ল, মঙলবাৰ দিনটো তাতে থাকিলে, বুধবাৰ ৰাতিপুৱা আহিছে, আকৌ বুধবাৰ ৰাতি গুচি গ'ল। বিবেক এক্সপ্ৰেছৰ পৰা গৈছে, আজি আকৌ গুৱাহাটী ৰাতিপুৱা গৈ পালে, এতিয়া গধূলি ফ্লাইট আছে। চাওকচোন, এতিয়া কেইটা বাজিছে? 6টা বাজি 10 মিনিট বাকী আছে। মই টাইমটো দেখাই আছোঁ চব। আৰু ফ্লাইট আছিলে 5টা বজাত, এতিয়া ফ্লাইটতে গৈ আছে। তো চাওকচোন, মোৰ কেনেকুৱা লাগিব? মোৰ ভাল লাগিব? কোন মিছেছে নিজে ভাল পাব যে বোলে তাৰ মানুহজন আহিলে ৰেষ্টটো কৰা নাই, আকৌ ৰাতি গুচি গৈছে? ভাল নালাগে নহয় কওকচোন? সেইকাৰণে মই অকণমান এনেকুৱা ভিডিঅ' এটা কৰিছোঁ
যে মই কি ক'ম, কি বুজাম। সেইটো প্ৰেংক ভিডিঅ' কৈছোঁ সৰু, যে মোৰ মানুহজন গুচি গ'ল বুলি আপোনাক একো নাভাবিব। মোৰ মানুহজন মোৰ লগতে আছে, মোক বহুত ভাল পায়, মই আৰু বহুত ভাল পাওঁ। মোক এৰি তেওঁ কেতিয়াও নাযায় কাৰো লগতে। এনেই সৰু মৰু এটা প্ৰেংক ভিডিঅ' কৰিছোঁ, কোনে একো নাভাবিব। অ'কে, তো বাই বাই। আহি যাব কালি পৰহিৰ ভিতৰত আহি যাব, নহ'লে মই ফোন কৰি কৰি হ'লেও অনাম। আহিব কালি ৰাতিপুৱা গৈ চাব ল'ৰাটোক, চাই পিনি কালি গধূলিৰ ফ্লাইটৰ টিকেট কাটিব। শনিবাৰে ৰাতিপুৱা ঘৰ পাব, নহ'লে দেওবাৰে ৰাতিপুৱা পাব। মানে কালি দিনটো থাকি যায়, শনিবাৰে ফ্লাইটত উঠিবই। মানে মঙলবাৰে যিহেতু বিশ্বকৰ্মা পূজা আহিছে, দোকানত পূজা কৰিব লাগিব, দোকান একো চাফা তাফা কৰা নাই, তো সেইটো কাৰণে আহিবই লাগিব। দেওবাৰে ভিতৰত তেওঁ আহিয়ে যাব। তো আজিলৈ তেতিয়া টাটা বাই বাই। যদি ভাল লাগে মোৰ ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।